ওয়েলকাম টু মেঘালী জোনালী চেনেল। আজি আমি আপোনালোকক দেখুৱাম কামাখ্যা মন্দিৰ। আমি আজি গৈ আছোঁ কামাখ্যা মন্দিৰলৈ। আমি কামাখ্যা ষ্টেচনৰ পৰা এখন অটো লৈ লৈছোঁ। অটো লৈ এতিয়া গৈ আছোঁ নীলাচল পাহাৰৰ মাজেৰে মা কামাখ্যা মন্দিৰলৈ। মা কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত। কামাখ্যা ষ্টেচনৰ পৰা নীলাচল পাহাৰৰ 10-15 মিনিটৰ ৰাস্তা হয়, কিন্তু বৰ্তমান ফ্লাইঅভাৰৰ কাম চলি থকাৰ বাবে ট্ৰাফিক জাম হয়, সেইবাবে আধা ঘণ্টা লাগি যায়। বলক এতিয়া দেখুৱাম কামাখ্যা মন্দিৰৰ ভিতৰ ভাগ দেখুৱাম। বলক চাই থাকক। ভিডিঅ'টি লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি মন্দিৰ পাই গ'লোঁ। এতিয়া মন্দিৰত সোমাম। তাৰ বাবে এণ্ট্ৰি পাছ লাগিব। এণ্ট্ৰি পাছৰ বাবে আপুনি ফুল ভেকচিনেট হ'ব লাগিব। আমি যিহেতু সকলোৱে ফুল ভেকচিনেট আছিলোঁ, সেইবাবে আমি এণ্ট্ৰি পাছ পাই গ'লোঁ। এণ্ট্ৰি পাছ বৰ্তমান লৈ ল'লোঁ। এতিয়া আমি মন্দিৰত প্ৰৱেশ কৰিম আৰু মন্দিৰৰ সকলো পৰিৱেশ দেখুৱাম। চাই থাকক ভিডিঅ'টি। মন্দিৰৰ ভিতৰ ভাগত কেমেৰা নিব নিদিয়ে, কেমেৰা নিষিদ্ধ, নহ'লে ফাইন ভৰিব লাগিব। সেইবাবে মন্দিৰৰ ভিতৰ ভাগ দেখাব নোৱাৰিলোঁ। এতিয়া মন্দিৰৰ বাহিৰ ভাগ দেখুৱাম। মন্দিৰ মা কামাখ্যা দৰ্শন কৰিলোঁ। সৌভাগ্য, যিহেতু মা কামাখ্যা মন্দিৰত দৰ্শন কৰিব পালোঁ ভিতৰলৈকে। এতিয়া আমি দৰ্শন কৰাৰ পিছত গণেশ বাবা দৰ্শন কৰি ল'লোঁ আৰু এতিয়া আমি যাম পুখুৰী পাৰত ধূপ চাকি জ্বলাবলৈ।